নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি ভিডিঅ'। আৰু বৰ্তমান এয়া দেখিছে নাই, চাইকেলত আহি আছোঁ মই। এইফালে হাতৰ জুলি মই নিজকে দেখিয়ে পোৱা নাই, ৰ'দটো মুখতে পৰিছে। এইফালে লৈ লৈছোঁ পানী আৰু এয়া চাইকেলতে আজি একদম আৰু ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব আৰম্ভ কৰিছোঁ। বাগানত আজি পাত চিঙা নেদেখাওঁ, কিন্তু বাগানলৈকে আহিছোঁ। চাই থাকিব দে ভিডিঅ'টো। একদম আমি গন্তব্যস্থান পাই গ'লোহি। পাৰিছানে চলাবলৈ? হে মন হীৰা দৈ চাইকেল নহয় কিমান ধুনু হৈ আছে চাওঁ, দেখাই দে। এইপিনে চাওঁ এই বুন্দা, নাম নাম হেল্ল' এভৰিৱান। এয়া ঘৰলৈ আহি আছোঁ পাত ছিঙি আৰু এজনী থাকি আহিলে সেইফালে গৰুৰ কাৰণে কল কাটিছে, কলপাত। আৰু সেইফালে সেইজন দেখিছেনে গৈ আছে, পিছবেলা সময় হৈ গ'ল। আৰু আগলৈ ভিডিঅ'টো চাই থাকক। এনেই ইয়াতে ষ্টক কৰি দিছে, গাড়ীখনেদি লৈ যাবহি, নহ'লে ঘৰলৈকে বহুত দূৰ হয়। এতিয়া এইজন যাব গাড়ী আনিবগৈ। আৰু মই কি ৰৈ দিব লাগিব নেকি? আৰু বোলে অলপ দেৰি ৰৈ দিব লাগিব মই। টুকুন্দে দে না টুকুন্টা তামোলটো। আৰু এইডাল ভেয়া, এইডালে এতিয়া দাঁত মাজিম। দাঁতকেইটা বহুত ধুনীয়া চাফা হৈ যায় এইডাল খালে নহয়, দাঁত মাজিলে। ঐ ৰবা নে কি? ৰবা নে যাবা? আহিব এতিয়া, গাড়ীহে ষ্টাৰ্ট দিলেগৈ। এই হা সম্ভাৱনা দিলে, এইডাল কাটি ল'লোঁ। আৰু এইডাল যদি দাঁতত ঘঁহে নহয়, দাঁত একদম বহুত ধুনীয়া, বেমাৰৰ পৰা নিৰোগী হৈ থাকিব দাঁত। ইয়াত দেখিছেনে, দাঁতত ঘঁহি দিওঁ। আমি প্ৰায় ঘঁহি থাকোঁ এইডাল। আৰু অলপ দেৰি এতিয়া মই ৰৈ থাকিব লাগিব। হাঁহি দে, পাকেটা হাঁহি দে, কৈ দে হাই, কৈ দে চানু, কৈ দে হাই, হাই কৈ দে চানু, হাঁহি দে, হাঁহি দে, হাই ফাই কৈছে হাই। আৰু এইখন দেখিছেনে, এইডোখৰ যে পথাৰ আছিলে আগতে, চব পথাৰডোখৰ একদম মাটি উঠাই এইফালেদি গাড়ী আনি মাটি উঠাই কিমান ধুনীয়া কৰি দিলে এইডোখৰ। এতিয়া চাহপাত ৰুবলৈও পাৰিব। এইবোৰ টকা মানুহৰ কাম আৰু। পথাৰত ধুনীয়াকৈ পুতি কিমান ধুনীয়া কৰি লৈছে। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিবচোন দেই। আৰু কিছুমান কথা ক'ব লগা আছে, মানে কিছুমানে মোক ফ্ৰেণ্ড বনায়, তাৰপাছত ছাবস্ক্ৰাইব কৰি আকৌ আনছাবস্ক্ৰাইব কৰি দিয়ে। কি কাৰণে বাৰু? বেয়া লাগে তেনেকুৱা কৰিলে। যদিহে ছাবস্ক্ৰাইব কৰিবলৈ মন নাথাকে, আগতে নকৰিলেই হ'ল, বেয়াও নাপাওঁ। গতিকে আপোনালোকে যদিহে মোৰ ভিডিঅ'সমূহ ছাবস্ক্ৰাইব কৰে, প্লিজ আকৌ পাছত আনছাবস্ক্ৰাইব কৰি নিদিব। বেয়া লাগে, বহুত বেয়া লাগে। আৰু ভিডিঅ'বোৰ চাই থাকিব। আমি একদম সহজ সৰল মানুহ, এনেকৈয়ে ভিডিঅ' বনাওঁ, বহুত বেছি আধুনিকতা নাই। আৰু সেইফালে সেইজন আহিলে, গাড়ী আনিলে। এতিয়া পাতবোৰ লোড কৰি লওঁ গাড়ীত। আৰু
তাৰ পাছতো কি কৰিব পাৰোঁ দেখাই থাকিম, চাই থাকিব কিন্তু দেই ভিডিঅ'টো। আৰু দাঁত ঘঁহি লওঁ, ধুনীয়াকৈ চাফা কৰি লওঁ। কিমান হ'ল চাই দিয়ক। এইফালে দেখা, মই 50 কেজি ছিঙিলোঁ আজি। 50 ছিঙি দিলোঁ আজি। আৰু এয়াও দেখোন 45 46 কিমান 47। আৰু এজনে ছিঙিলে 47 কেজি। আৰু আছে তেওঁ এটা, এইটো কা আপোনাৰ নেকি? 47 পোন্ধৰ কিমান 60 আৰু ইফালে 5 60 63 হয় নাই? নাম আৰু এইবেলি আহিছে মেৰি 35 কিমান 35 কেজি। ৱাও ঠিক কৈ দিলে আজি আন্দাজ লগাই কৰিছে। Why 69 কেনেকুৱা 69 30 to 60 আৰু এফালে 69 আৰু ফটোলে 1 কেজি কম দেখি হ'ল নাই যে উঠাব লাগিব এই খোল দলা পাই নাই ক্যামেৰা কো পাই দিলা বলে বাকাটি খাইছ চাউল খাইছ নে এফালে চাও বলা গলিগে বকতি উই গুচি গ'ল আমাৰ ভকতি।